হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। মোৰ গীতিকাছ লাইভ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ভিডিঅ'টো এনেকৈয়ে ষ্টাৰ্ট কৰোঁ, কাৰণ শুই উঠাৰ পাছত বিচনা উঠোৱা, ঘৰ সৰা, ঘৰ মোচাৰ পৰা সময় নাপাওঁ ভিডিঅ' কৰিবলৈ। সেইকাৰণে ভাবিলোঁ এনেকৈ ভিডিঅ' কৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি দিনটো কি কৰোঁ কি নকৰোঁ। এতিয়া বিচনা চিচনা পাৰি হৈ গ'ল, সকলোবোৰ কাম শেষ। এতিয়া আপোনালোকক লগ পাই আছোঁ গা ধোৱাৰ পাছত। বাকীখিনি দেখাই থাকিম আপোনালোকক কি কৰোঁ কি নকৰোঁ দিনটোত। আৰু ঠাণ্ডাটো অকণমান কমিছে যেনে লাগিছে, ৰ'দ দি আছে। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ বাবে ইমানখিনি ভিডিঅ' বনাওঁ, আপোনালোকক এণ্টাৰটেইন কৰিবৰ কাৰণে ইমানখিনি ভিডিঅ' বনাওঁ। সকলোৱে চোৱাৰ পাছতো মানে লাইক নকৰে, কমেণ্ট নিদিয়ে, ছাবস্ক্ৰাইব নকৰে। বেয়া লাগে ন মনটোত। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি ল'ব। আপোনালোকৰ বাবেই কৰোঁ আৰু নিজৰখিনি দেখাই থাকোঁ। সেইবাবে আপোনালোকে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া গাটো ধুই লওঁগৈ, তাৰপিছত লগ পাই আছোঁ। হাই এভৰিৱান, মই ৰাতিপুৱা গা ধোৱাৰ পাছত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে বান্দৰ ওলালে। আৰু ভাতো বনালোঁ, তাতে ভাত বনাই খালোঁ, অকণমান ৰেষ্টো কৰিলোঁ। তাৰপিছত এতিয়া এনেই আছোঁ, এনেই অকণমান ৰেষ্ট অকণমান কৰিলোঁ। এতিয়া ভাবিছোঁ অকণমান ফুলকেইজোপা অকণমান চাওঁ। ফুলবোৰ কিবা মৰি যোৱা নিচিনাকৈ হৈছে, মানে ইমান শুকান দিনত মানে কিবা পানী দিলেও সেইখিনি মানে জান নথকা নিচিনা হৈছে। নাজানো কিয় জানো, মানে কিছুমান ফুলৰ গ্ৰ'থ হৈছে, কিছুমানৰ গ্ৰ'থ নাই হোৱা। তথাপিও চেষ্টা কৰিছোঁ সেইখিনি বচাবলৈ, নাজানো আৰু কিমানখিনি সেইখিনি ছাকচেছ হয় নাজানো। আপোনালোকক দেখাই আছোঁ ৰ'ব, ফুলখিনি কিবা হৈ গৈছেগৈ মানে। এইজোপাটো মানে একদম গ্ৰ'থে হোৱা নাই, একদম নাজানো ঠাণ্ডা দিনত গ্ৰ'থটো কমেই হয় নেকি। আৰু এইজোপাও সেই তেনেকৈ ঠিক হোৱা নাই। সেইজোপা সেই তেনেকৈ মানে ফুলি আছে যদিও মানে কিবা ধৰণৰ হৈ আছে। আৰু এইজোপাটো পূৰা মানে পোৱালি দিলেগৈ, এইজোপা পূৰা পোৱালি দিছে, একদম পূৰা ইমানখিনি পোৱালি। ইয়াৰ পৰা লৈ পেলাই আমি কিছুমান ৰুইছোঁ সেইপিনে। আৰু এইখিনি ভিতৰৰ এইখিনি দেখিছে নাই, টেঙেচি সেই ধৰিছে, ইমান আঁতৰালেও এইবোৰ মানে হেৰি নহয়। এনেকৈ খালি বাৰ টেঙেচি গছ উঠিয়ে থাকে খালি মাটিখিনিত। আচলতে মাটিবোৰ হেৰিৰ পৰা দিয়া হয় ন, সেইকাৰণে টেঙেচিবিলাকো উঠিয়ে থাকে। তাৰপিছত এইটো সেই তেনেকৈ পাত এটা দুটা ওলাই, এইজোপাতো হোৱাই নাই একো গ্ৰ'থ। কিছুমান 3-4জোপামান একদম গ্ৰ'থে হোৱা নাই। এইখিনি ইমানখিনি হৈছে। আৰু এইজোপা কাগজ ফুলৰ গছ মই মানে পচাইছিলোঁ বেলেগৰ পৰা আনি পেলাই। এতিয়া এইখিনি সেই গেটৰ ওচৰত ৰুবগৈ লাগিব। তাৰপিছত গেটৰ ওচৰত ৰুম। এইজোপা বৰ্তমান ঠিকেই হৈ আছে, পানী দিছোঁ কাৰণে অলপমান বৰ্তমান ঠিকেই হৈ আছে। আৰু এইজোপা সেই অকণমান ওখ হৈছে। ইয়াত পুলি মানে কি পাত আৰু দিছে। এইটো আমাৰ আমাৰ মোৰ পিছে থাকে। এইপিনেলৈকে দেখাই আছোঁ। আজি মানে এইপিনে হৈছে কি, মাটি খান্দি আছে। এইটো আমাৰ মেছ' ই দূৰত গৈ পেলাই মানে লেট্ৰিন কৰেগৈ। এইখিনি মানে কি মাটি খান্দাই আছে, ইয়াত সাঁচি পুলি ৰুব। ইয়াত চাহপাতৰ গছ আছিলে, এই চাহপাতৰ গছবোৰ উঠাই পেলালে। এয়া মাটি মানে খান্দাই আছে, ইয়াত সাঁচি পুলি ৰোৱা হ'ব। মানে ইয়াৰ পৰা লৈ পেলাই, ইয়াৰ পৰা হৈ পিনে সিপিনেলৈকে মানে সাঁচি পুলি ৰোৱা হ'ব, খন্দা হ'ব। আৰু হৈ পিনে সাঁচি পুলি ৰোৱা হ'ব। এইখিনি মোৰ লগত চাব দেই। এই ব্ৰুণ'টো মেছ'। প্ৰথমতে সিহঁতি নামকেইটা মানে ভালকৈ জনা নাছিলে, এতিয়া মানে মাতি অলপমান জনা হৈছে। মেছ' মিঠু। তাৰপিছত এইখিনি ইয়াৰ পিছপিনে সেইফালে আৰু সেইফালে মানে সাঁচি পুলি ৰোৱা হ'ব। ইমানখিনি এইপিনে এনেই ৰখি আছোঁ।
এইবিলাক বেলেগৰ চাহপাতৰ হেৰি হয়, বাগান হয় সেইপিনে। এইখিনি আমাৰ নহয়, সেইখিনি বেলেগৰ চাহপাতৰ বাগান হয়। এইজোপা ভোট জলকীয়া গছ আছিলে, তাৰপিছত এতিয়া মৰিছেগৈ। এটা দুটা ভোট জলকীয়া লাগি আছে মানে। এই মায়ে বাৰ লগত কথা পাতি আছে, নিজৰ নাতিনীয়েকৰ লগত কথা পাতি আছে। মই এইপিনে খোজকাঢ়ি আছোঁ। এইকেইটা পুৰা খেলি আছে এইকেইটা, ইটোৱে সেইটো। এই ডাঙৰটো সিহঁতক মানে কি কামোৰে আৰু সিহঁতি গৈও কামোৰে, পুৰা দুষ্ট। চব কাজিয়া লাগিবৰ কাৰণে ৰখি আছে, দেখিছে সেইটোৱে। এতিয়া আমলখি গছ এজোপা আছে, আমলখি গছৰ তলত মানে কি আমাৰো দুজোপা আমলখি গছ আছে, কিন্তু মানে আমলখিবোৰ গ্ৰ'থ নাই। সেইজোপা মানে হেৰিহঁতৰ বৰমাহঁতৰ ঘৰৰ মানে আমলখি গছজোপা আছে, তাকে চাওঁগৈ আমলখি আছে নে নাই আপোনালোকক দেখাই আছোঁ ৰ'ব। কেৰি বেগ এটা লৈ যাওঁ, তাৰপিছত নহ'লে আকৌ এনেই আনিবলৈ দিগদাৰ হৈ যায় যে, সেইকাৰণে কেৰি বেগটোতে তুলি পেলাই লৈ আনো। দেখাই আছোঁ বাৰু আপোনালোকক। গছবোৰ চববোৰ কাটি দিয়া হৈছে নতুনকৈ, এইবোৰ নতুনকৈ পুলি ওলাব। এইবোৰ তামোল পুলি ৰোৱা হৈছে, এইবোৰ নতুনকৈ পাপাই ৰোৱাইছে। এতিয়া দেখাই আছোঁ। এই আমলখি চাওক, আমলখি আমলখি মই গোটাই পেলাই আপোনালোকক দেখাই আছোঁ। এইখিনি চাওক কিমান আমলখি, আৰু এইখিনি আমলখি বহুত আছে। আমলখি আৰু ভাগৰ লাগি গৈছেগৈ, পিছত তুলিম আৰু আমলখি দেখাই আছোঁ ৰ'ব। এহেঁতকেইটা মোৰ পিছে পিছে মই কি কৰিছোঁ, খালি মোৰ পিছে দৌৰি ফুৰিছে। দুখ পালে নি? এইখিনি চাওক, আৰু আছে। এইখিনি আমলখি আৰু বহুতখিনি আছিলে আমলখি, আৰু মানে হেৰি কৰিব নোৱাৰিলোঁ। এইখিনি কাইলৈহে যি কৰিম আৰু, আজি নকৰোঁ। আচাৰ বনাব লাগিব। এইখিনি বনাইছিলে, সেইখিনি শেষ। এতিয়া এইখিনি নতুনকৈ কাইলৈ বনাম। ভাগৰ লাগি গৈছে সেইখিনি তুলি ইমান মানে তুলি কৰিব লাগে। মায়ে একদম কথা পাতি আছে। পিছফালে আহিছোঁ, পিছফালডোখৰ অলপমান এইটো চাওক, আকৌ পালেহি ইয়ালে। এইটো চাওক ব্ৰুন, এইটো চাওক, মানে মোৰ পিছে মই যলৈকে যাওঁ তলৈকে যাব। মাটি কটা হৈছে বুলি কৈছিলোঁ যে, এয়া পুলি ৰুব, সাঁচি পুলি ৰুব। সেইকাৰণে এইপিনে ছাগলীকেইটা আছে, সেইপিনে আমাৰ পুখুৰীটো আছে। ইও আহি পালেহি। পুৰা ৰ'দ দিছে, পুৰা ৰ'দ দি আছে। আহিলোঁ, এতিয়া চাহ অকণ বনাওঁ, চাহ অকণ খাওঁ। চাহ অকণ খাবলৈ মন গৈছে। মা মই আছোঁ।
চাহকণ মালে আৰু মোলে বনাওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া ওচৰতে হেৰি পাতিছিলে, এই শিৱ পূজা নাই কি এইটো কি কয়, নাৰায়ণ যজ্ঞ, এয়া প্ৰসাদ আনি দিলে। তাৰপিছত এয়া বিস্কুট লৈছোঁ, কল মিঠৈ এয়া লৈছোঁ, চাহ খাম আৰু আইতাও আহিছে, আইতাৰ লগতে চাহখিনি খাম আৰু। আমাৰ আইতাই চাহ খাই আছে। ঐ আইতা কিবা এটা কৈ দিয়ক। মোক চাহ খাই আছোঁ ৰ'বা। ভাবিছে কোনোবাই মাতিছে বুলি ভাবিলে। চাহ খাই লওঁ, চাহ খাই পেলাই লগ পাই আছোঁ আপোনালোকক। এয়া সন্ধিয়াৰ কাৰণে খৰি যোগাৰ কৰি পেলাই এতিয়া জুই জ্বলাই, ঠাণ্ডা দিনত আমাৰ খৰি বহুত লাগে। খৰি যোগাৰ কৰি ৰাখিছে আমাৰ মাতেশ্ৰী।